মই 2000 একচুৱেলি দাদা যেতিয়া 50 বছৰীয়া বাৰ্থডে হৈছিলে যোৰহাটত মই দাদাক এটা গিফ্ট দিছিলোঁ তেতিয়া দাদাই হোটেলৰ দৰ্জাখন বন্ধ কৰি হিতেশক কৈছিলে দৰ্জাখন বন্ধ কৰি দে আৰু মোৰ লগত 10 মিনিটমান কথা পাতে যেতিয়া মই যাওঁ অকলশৰে তেতিয়া দাদাক মই গিফ্টটো দিয়াৰ পিছত কৈছিলোঁ পোৱালি তোমাক তোক কি লাগে কওঁ তই কি ভাল পাওঁ মই তেতিয়া দাদাক কৈছিলোঁ দাদা মই চিতাভস্ম অৰ্থাৎ শ্মশান ঘাট ভাল পাওঁ যি নেকি মই নিজেই যাওঁ কেতিয়াবা ৰাতি 12টা বজাত যাওঁ কেতিয়াবা দিনৰ 12টা বজাত যাওঁ সিদিনা ৰাগ দাই দেখিছে মই গান এটা শ্বুটিং হৈ আছিলে বহুত দূৰত দেখিছোঁ 600 মিটাৰমান দূৰত এখন শ্মশান ঘাট য'ত নিমাতী ঘাটৰ পুলিচ থানাৰ অপজিট ছাইড এটা জেগাত আছে কোনোদিন মই যোৱা নাছিলোঁ কিন্তু মোৰ দৃষ্টিটো তাত পৰিলে আৰু কাৰেক্ট 12টা বজাত মই অকলে গৈ 20 মিনিট মই কথা পাতিছোঁ তাতে বহুত দেৰি তেতিয়া দাদাই মোক কৈছে এইটো জীয়া মানুহটো তাত নাযায় মৰা মানুহে যায় কেলৈ ভাল পাওঁ মই কৈছোঁ দাদা যদি সেই জেগাখন যদি মন্দিৰ হ'লহেঁতেন তাত যদি মানুহে চাকি বন্তি লগাই পূজা কৰিলেহেঁতেন তেতিয়া মানুহ কেতিয়াও বেয়া কৰ্ম নকৰে এখন শান্তিপূৰ্ণ পৃথিৱী হ'লহেঁতেন দাদাই বহুত দেৰি থলাগে চাই আছিলে তললৈ তাৰপিছতো মোক পিঠিত হাত দি কিনে কৈছিলে তই বহুত ভাল চিন্তা কৰিছোঁ সন্মুখত টেবুল এখন আছিলে টেবুলখনলৈ গৈ বৰাক কৈছিলে বৰা মোৰ ভাল পোৱা বস্তুটো লৈ আহ অলপ পিছত মোক ক'লে ঠিক আছে পোৱালি তোৰ খানাটো থৈ যা আমি ইয়াত খালোঁ গৰিমা বৌহঁতে আমি বাগানলৈ লৈ যাম তেজুলখিনি কাইলৈ লৈ যাবি আমি বাগানত যাম পিছত কথা পাতিম দাদা ওলাই গুচি গ'ল কিবা এটা বেয়া লাগিলে চাগে কিন্তু সেইটো আজি বাস্তৱত ৰূপায়িত হ'ল মই জীয়াই থকা জীৱনত দেখিলোঁ পৃথিৱী ক'তো নাই চাগে চিতাভস্মত মানুহে চাকি বন্তি লগাই মন্দিৰৰ দৰে পূজা কৰিবলৈ অহা কিন্তু মোৰ মনটোৱে জানে প্ৰতিটো কথা আৰু এটা কথা মোৰ এই গীতটো আৰু এটা কথা নামটিত এখন ক্ৰিকেট খেল হৈছিলে কাজিৰঙাৰ পৰা হিতেশৰ ড্ৰাইভাৰৰ মোবাইলৰ পৰা ফোন কৰিছিলে যে পোৱালি মই আহি আছোঁ ক্ৰিকেট খেল চাবলৈ ওলাবি তাত খেলিবলৈ যাম হ'ব বুলি ক'লোঁ ভিগু কাইটছো নীলদা ছবি আছিলে তেতিয়া মই বেটখন টকটকাই কিনে মোৰ লগত বিজিত বৰপাত্ৰ আছিলে মই এনেকৈ বেটখন টকটকাইছোঁ তেতিয়া চিধাত আহিছে মোৰ হাতৰ পৰা বেটখন লৈ গুচি গ'ল মোৰ বেয়া লাগিল মোক ভাল নাপায় চিধাতে তেতিয়া ভাল নাপায় কিন্তু আমাৰ ভিতৰুৱা 2004 চনৰ পৰা কি সম্পৰ্ক আছে সেইটো দাদাই মইহে জানো তেতিয়া মই দাদাক কৈছিলোঁ দাদা বিশ্ব জয় কৰিবলৈ কি কৰিব লাগিব দাদাই কৈছিল সেইটো কি অদ্ভুত প্ৰশ্ন সুধিছোঁ তাৰপিছতে অলপ পিছত থাকি এণ্টি গেটখনেদি যাব লৈছে তেতিয়া দাদাই মোৰ চুলি কোচা মোহাৰি গাত ধৰি কৈছে যে বিশ্ব জয় কৰাটো ইমান সহজ কথা নহয়